Hello everyone, welcome back to my YouTube channel. নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। আজিৰ ৰেচিপিটো হৈছে এগ মছলা উইথ কলিফ্লাৱাৰ, ফুলকবিৰে কণীৰ জোল। তেনেহলে আৰম্ভ কৰো। প্ৰথমতে আমি ফুলকবি আৰু আলুখিনি সিজাই লৈছো আৰু ডিমখিনি ভাজি লৈছো। এতিয়া কেৰাহীত গৰম তেলত ফুলকবি আৰু আলুখিনি ধুনীয়াকৈ ভাজি লম আমি। মনত ৰাখিব মই যে বাটিটোত যে মছলাখিনি দেখুৱাইছিলো সেইটো মই নহৰু, পিয়াজ আৰু আদা মিক্সিত পিছি লৈছো। তাৰ পাছত ধুনীয়াকৈ মছলাখিনি তাতে বেলেগ বেলেগ মছলা বিভিন্ন ধৰণৰ মছলা দি লৈছিলো। সেই মছলাখিনি কি দিছো মই পিছত কম। এতিয়া হালধি আৰু নিমখ ফুলকবি আৰু আলুখিনি ধুনীয়াকৈ মিহলাই লৈছো। ফুলকবি আৰু আলুখিনি আমাৰ হৈ গ'ল। এতিয়া আমি কেৰাহীটোৰ পৰা উঠাই লৈছো। তাৰ পাছত আমি গৰম কেৰাহীটোত তেল অকমান দি দিছো। এই গৰম হৈ থকা তেলখিনিত আমি সেই কৰি থোৱা মছলাখিনি ধুনীয়াকৈ কেৰাহীত দি দিম। মছলাখিনিত মই দিছিলো হালধি, নিমখ, মিট মছলা, চিকেন মছলা আৰু জিৰা গুড়ি গোটেইখিনি মিক্স কৰি পেলাই মই কেৰাহীত ধুনীয়াকৈ ঢালি দিছো। ঢালি দি পেলাই এতিয়া ধুনীয়াকৈ আমি লৰাই থাকিবলৈ লাগিব। চাব গেছটো কমাই দিব যাতে মছলাখিনি লাগি নধৰে। এতিয়া আমি ভাজি থোৱা কণীখিনি কেৰাহীত মছলাখিনিৰ লগত দি দিছো। তাৰ পিছত অকমান পানী দি পেলাই সেই মছলাখিনি আৰু কণীখিনি ধুনীয়াকৈ লৰাই আছো যাতে লাগি নাযায়। আৰু মনত ৰাখিব গেছটো একদম কমত দি থব। এতিয়া আমি ফুলকবি আলুখিনি ভাজি থোৱা আলুখিনি তৰকাৰীখিনিত একেলগে ধুনীয়াকৈ দি দিছো। দি পেলাই আমি সেইখিনি ভালকৈ লৰাই থাকিব লাগিব। অকমান সময় লৰাই পেলাই মই ঢাকনাখন মাৰি দিছিলো। এতিয়া দেখিছে পানীখিনি শুকাই গৈছে। শুকোৱাৰ পিছত লাগি নাযাবলৈ আমি আকৌ পানীখিনি, যিহেতু আমি তৰকাৰী বনাম, পানীখিনি গৰম পানী দিছো। গৰম পানী দিলে পটককৈ বস্তুখিনি সিজি যায়। সেইকাৰণে মই গৰম পানী ঢালি পেলাই ধুনীয়াকৈ এতিয়া তৰকাৰীখিনি আকৌ লৰাই দিছো। একেবাৰে সহজ, খালি বস্তুখিনি মনত ৰাখিলে হ'ল কেনেকৈ বনাব লাগে। শেষত মই গৰম মছলা দি দিছো। ডালচিনি, ইলাচি, লং ধুনীয়াকৈ পটাত পিচি পেলাই মই তৰকাৰীখিনিত দি দিছো গোন্ধটো আহিবলৈ। বৰ ধুনীয়া গোন্ধ আহে, আপোনালোকে জানেই তথাপি মই কৈ দিছো। এয়া চাওক মোৰ এগ মছলা কলিফ্লাৱাৰৰ কাৰী হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে ৰংটো, আৰু খাবলৈও বহুত সোৱাদ হৈছে। যেতিয়া মোৰ মায়ে কয় যে বহুত ধুনীয়া হৈছে তেতিয়াহে মই বিশ্বাস কৰোঁ যে হয় সঁচাকৈ ধুনীয়া হৈছে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব, তেতিয়া গম পাব। অ'কে, ঠিক আছে, থেংক ইউ। যদি মোৰ ৰেচিপিটো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ নতুন ভিডিঅ'লৈ মই আপোনালোকৰ আগলৈ আহি থাকিম। নমস্কাৰ।